Hello friends, welcome to my channel YouTube Study for You. আজি আমি আনলক 1.0 বিষয়ক এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে যে কৰোনা ভাইৰাছৰ বাবে দেশত যি লকডাউন বলবৎ কৰা হৈছিল, সেই লকডাউনৰ সময়সীমা 31 মে তাৰিখে উকলি গৈছিল। গতিকে জুন মাহৰ পৰা লকডাউনৰ ক্ষেত্ৰত কি শিথিলতা অনা হ'ব বা কি অনুষ্ঠান প্ৰতিষ্ঠান খোলা হ'ব সেই বিষয়ে চৰকাৰে নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে। আৰু আজি আমি সেই নিৰ্দেশনাসমূহৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু যদিহে ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি নিৰ্দেশনাসমূহ চাই লওঁ। এতিয়া লকডাউন তিনিটা পৰ্যায়ত খোলা হ'ব। ইয়াত প্ৰথম ধাপ অৰ্থাৎ প্ৰথম পৰ্যায় 8 জুনৰ পৰা ষ্টাৰ্ট হ'ব। 8 জুনৰ পৰা মন্দিৰ, মছজিদ, গীৰ্জা আদি ধৰ্মীয় অনুষ্ঠান, শ্বপিং মল, হোটেল, ৰেষ্টুৰাঁ, সেৱা খণ্ডৰ অন্যান্য প্ৰতিষ্ঠান আদি খোল খাব বা এইবোৰ খুলিব পাৰিব। কিন্তু এইবোৰ খোলাৰ ক্ষেত্ৰত এটা নিয়ম বান্ধি দিছে চৰকাৰে, সেইটো হ'ল সামাজিক ব্যৱধানৰ নীতি নিয়ম কঠোৰভাৱে মানি চলিব লাগিব। এইবাৰ আহিছোঁ দ্বিতীয় পৰ্যায়টোলৈ। দ্বিতীয় পৰ্যায়ত বিদ্যালয়, মহাবিদ্যালয়, শিক্ষা আৰু প্ৰশিক্ষণমূলক প্ৰতিষ্ঠান, কোচিং চেণ্টাৰ আদি খুলিব পৰা যাব। কিন্তু বিদ্যালয়, মহাবিদ্যালয় এইবোৰ কেৱল জুলাই মাহৰ পৰাহে খুলিব পাৰিব। আৰু এইবোৰ খোলাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান কৰ্তৃপক্ষ, অভিভাৱকৰ সৈতে আলোচনা কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰে সিদ্ধান্ত ল'ব। এই বিদ্যালয়, মহাবিদ্যালয় খোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত নলয়, ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব। আৰু বিদ্যালয়, মহাবিদ্যালয়ৰ যি কৰ্তৃপক্ষ, অভিভাৱক আছে তেওঁলোকৰ লগত আলোচনা কৰিয়ে এই সিদ্ধান্ত ল'ব। তৃতীয় পৰ্যায়ত কি খোলা হ'ব? তৃতীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা, মেট্ৰ' ৰেল সেৱা, চলচ্চিত্ৰ গৃহ, ছুইমিং পুল, প্ৰমোদ উদ্যান, বাৰ, অডিটৰিয়াম, এছেম্বলি হল, জিম আদি খোলা হ'ব। আৰু এইবোৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এই সেৱাসমূহ খোলা হ'ব। এই সেৱাসমূহ যদি কৰোনা ভাইৰাছৰ প্ৰকোপ কমি যায় তেতিয়াহে খোলা হ'ব, নাইবা যদি কৰোনা ভাইৰাছৰ এতিয়াৰ দৰে এনেকৈয়ে থাকে তেতিয়াহ'লে হয়তো অলপ ইয়াৰ ক্ষেত্ৰত কিছু কঠোৰ কৰা হ'ব খোলাৰ ক্ষেত্ৰত। গতিকে তৃতীয় পৰ্যায়ৰ সেৱাসমূহ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি খোলা হ'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।